মই আৰম্ভণিৰ পৰা যদি ক'ব লাগে আপোনালোকক, সি যোৱাকালি ৰাতিপুৱা 10:30 বজাত গুৱাহাটী বুলি আহিছে। মোৰ নিজৰ গাড়ী, তাৰ নিজৰ গাড়ী আছে, নিজৰ গাড়ী চলাই নিজে আহে, ভাল ড্ৰাইভাৰ। সোণাপুৰ ঘৰৰ পৰা তাৰ জালুকবাৰী কিবা ছাইড থাকে, ড্ৰয়িং চয়িংবিলাক কৰে সি ঘৰত, এই চিভিল ইঞ্জিনিয়াৰ। চাকৰি টাকৰি নাই যেতিয়া সি চিভিল নিজৰ পইচাটো ওলাই থাকে আৰু এনেকৈ। আৰু আহোঁতে মাকক কৈ মোৰ মাকৰ লগত তাৰ বেছি ৰিলেশ্যন, মোৰ লগতো ভাল, মোৰ লগত বেছি কম কথা কয়, মাকৰ লগতো এনি টাইম থাকে। মা কৰি কুকুৰৰ চানাৰ নিচিনা পিছে ঘূৰি ফুৰে সি। মাকক কৈছে যে মা মই ছাইডক যাম আজি, এটা কাম কৰোঁ, মই সন্ধিয়া আহোঁতে এটা কি কয় বাৰ্থডে পাৰ্টি আছে, বাৰ্থডে পাৰ্টিটো খাই আহি যাম, এনেকৈ ক'লে। ছাইড যেতিয়া জালুকবাৰীৰ পৰা ওলাই, তাৰ এটা গুণ কি, ই গুৱাহাটীৰ ঘৰৰ মাকক মাতি আহিলে, নিৰ্দিষ্ট জেগাটো পালে, তাৰ পৰা মাকক ফোন পালে, মই আহি পালোঁ। আৰু যেতিয়া ৰিটাৰ্ণ যাব, ষ্টাৰ্ট দিয়াটো গাড়ীতে, মই গাড়ীত উঠিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ, এনেকৈ কৈ দিয়ে। তো সি সন্ধিয়া মানে মাকক ফোন মাৰিছে যে মই এতিয়া ওলালোঁ ইয়াৰ পৰা, মই ডিচিশাক লৈ মানে বাৰ্থডে পাৰ্টিটো খাব যাম। তেওঁ ক'লে যে সোনকালে বাবু, বেছি ৰাতি কৰিব নাই, টেনশ্যন হৈ থাকে, তুমি সোনকালে গুচি আহিবা। হ'ব মই সোনকালে যাম। সেই 9:45 মিনিট নেকি এয়া ফোন মাৰিছে যে মই এটা কাম কৰোঁ, আজি মই নাযাওঁ দিয়া, দীপশিখাৰ ঘৰতে থাকিম, তোমালোকে শুই যোৱা, চিন্তা কৰিব নালাগে, মই এতিয়া দীপশিখাৰ ঘৰত থাকিম। সেইখিনি কথা আমি লাষ্ট ৰাতি কথা মাকৰ, মোৰ লগত কথা হোৱা নাই একো। সেইমতে আমি শুই থাকিলোঁ, খাই বৈ। পুৱা 7:45-8 এনেকুৱাৰ মাজতে এই ফোন মাৰিছে ভাঙাগড় থানাৰ পৰা যে আপুনি ভাঙাগড় থানা আহি যাওক, আপোনাৰ ল'ৰা চিৰিয়াছ কেছ। বোলে কি হ'ল বুলি সুধিলোঁ, নাই চিৰিয়াছ কেছ, আপুনি আহিলে গম পাব বুলি কৈ দিলে। টেনশ্যন হৈ গ'ল। মোৰ লগৰ ল'ৰাই, মোৰ দেউতাই ABC থাকে, তাক ক'লোঁ বৰুৱা এনেকুৱা কথা, মোৰ ল'ৰা কিবা এটা কেছ হৈছে, তই যাচোন কি বা কেছ হ'ল, মই ধৰিব পৰা নাই। এতিয়া কল বেক কৰিলোঁ, তেওঁৰ মোৰ মিছেছে তেওঁৰ মানে শাহুৱেকো ফোন মাৰি, শাহুকে কান্দে, যোনে ফোন মাৰি শুনিয়ে কান্দে। আমিও আচৰিত হ'লোঁ, কান্দি কি আছে। তো এও কান্দা কৰিব, ৰ'বাচোন কি হ'ল, যাই পাওঁ। আহি পাওঁতে মই কথাটো গম পালোঁ যে বৰুৱাই মোক ক'লে চট দে। তাৰপিছত এখেতে থানাত ক'লে যে আপোনালোকে 15 বজাত যাওক, 15 বজাত থানাৰ পৰা ৰিপৰ্ট আনক, পষ্টমৰ্টেম কৰিব হ'লে মেজিষ্ট্ৰেট লাগিব, থানাৰ পৰা 15 বজাত থানাৰ পৰা আহিব লাগিব। 15 বজাত থানা গ'লোঁ। কি হ'ল বুলি কৈছে আপোনাক? এইটো সিহঁতে কৈছে বিশেষটো ডিটেইলছ একো নহয় না পুলিচে, আপোনাৰ ল'ৰাটো ডেট বুলিয়ে ক'লে আৰু কিয় ডেট কি হয় সিমান কথা কোৱা নাই আৰু। তো আমি প্ৰথমে থানাত গ'লোঁ, থানাত যাই ক'লে যে এইটো আমাৰ ছাইড নহয়। প্ৰথমতে ক'লে এইটো আমাৰ ছাইড নহয়, এই কেছ এটি ভাঙাগড়ৰে ছাইড। বোলে মেডাম এটা কথা, মই ল'ৰাৰ ফাদাৰ, মোৰ ল'ৰা ঢুকোৱাৰ বিয়া পাতা 2 মাহ হোৱা নাই, মই আছোঁ মানসিক টেনশ্যনত, আপোনাৰ আমি য'ত গ'লে সমস্যাটো সমাধান সেইটো কথা কওক প্লিজ, অন্য কথা এতিয়া প্ৰেছাৰ নকৰিব। মোৰ ল'ৰাটো 29 বছৰ ল'ৰা। আপুনি কি গম পালে এতিয়া? তাৰপিছত এনেকৈ এই ইহঁতো ভাঙাগড় থানাৰ পৰা কিবা এখন শ্লিপ দিছিল মোৰ বন্ধু এজনৰ, সেই শ্লিপখন তাইক দেখালা থানা অচিটো, তেখেতে ৰেচপণ্ড কৰিছিল, এটা নাম্বাৰো আছিল তাতে, সেই নাম্বাৰটো ৰুদ্ৰাক্ষৰ এইটো কি কয় চিকিউৰিটি গাৰ্ডৰ নাম্বাৰ। তো চিকিউৰিটি গাৰ্ডটোৰ লগত আমাৰ এই দুলাল বৰা লগত এনি ভাৰতৰ যিটো চেনেল আছে তেওঁৰ স্বত্বাধিকাৰী, তেওঁ কথা পাতিল। তেওঁ ক'লে যে এইটো আমি বিশেষ একো নাজানো, ভিতৰৰ পৰা সি চিঞৰ মাৰি দৌৰছি, বিকট চিঞৰ এটা মাৰি দৌৰি ফাৰ্ষ্ট ফ্ল'ৰতে পৰি গৈছে। নিশা প্ৰায় 11মান বজাৰ ঘটনা। আমি যি খবৰ লাভ কৰিছিলোঁ যে নিশা প্ৰায় 11মান বজাত মানে তেওঁৰ পত্নীৰ সৈতে ৰুদ্ৰাক্ষ মলত যিহেতু বাৰ্থডে পাৰ্টি থকা বুলি আমি খবৰ লাভ কৰিছোঁ, বাৰ্থডে পাৰ্টি খাবলৈ আহিছিলে। তাৰপিছত তেওঁ পৰিবাৰক মালিগাঁৱত থৈ পুনৰ ৰুদ্ৰাক্ষ মললৈ আহিছিলে। ৰুদ্ৰাক্ষ মলত অহাৰ পিছতে এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হ'ল। আৰু আৰক্ষী এজনে কোৱা মতে 7ম মহলাৰ পৰা 4ৰ্থ মহলাত পৰি মৃত্যু হৈছে বুলি কৈছে। আন এজন আৰক্ষীক সোধা মতে মই যিহেতু সোধপোছ কৰিছিলোঁ, আৰক্ষীক সুধিছিলোঁ ফোন কৰি, এজনে কৈছে যে হাৰ্ট এটেক হৈ চিৰিৰ পৰা পৰি ঢুকাইছে। তো ঘটনাটো সম্পূৰ্ণ ৰহস্যৰ ভিতৰত। আৰু আন এটা কথা হ'ল নিশা 11 বজাৰ ঘটনা, পৰিয়ালৰ লোকে পুৱা 8মান বজাত খবৰটো লাভ কৰিছে। পৰিয়ালৰ লোকে নিশাৰ ভাগত ইমান চিৰিয়াছ ঘটনা এটা নিশাৰ ভাগত গম পাব লাগিছিল, কিন্তু 8মান বজাত আৰক্ষীয়ে পুৱা 8 বজাত পৰিয়ালক জনাইছে। আৰক্ষীয়ে তেওঁৰ পিতৃলৈ এটা ফোন কল আহিছিলে যে আপোনাৰ ল'ৰাটো GMCHত আছে, আপুনি আহক। তো পিতৃয়ে গাড়ী চলাব নাজানে, তেওঁ মেনেজাৰজনক ফোন কৰিলে, মেনেজাৰজন অহাৰ পিছতে প্ৰায় 9মান বজাত এই স্থানত আহিছে। এতিয়া ঘটনাটো আৰক্ষীয়ে নিশাৰ ভাগতে আচলতে সম্পূৰ্ণ ঘটনাটো জনাব লাগিছিল যে কি হৈছিলে, পৰিয়ালৰ লোকে জনাটো দৰকাৰ। আৰু নিশাৰ ভাগতে তেওঁলোকে গম পাব লাগিছিল যে ঘটনাটো কেনেদৰে সংঘটিত হৈছিল। কি কৈছে, ঘটনাস্থলীতে মৃত্যু হৈছে নে হাস্পতালত মৃত্যু হৈছে? এতিয়া তেখেতৰ পিতৃয়ে কোৱা মতে হস্পিটেলত মৃত্যু হৈছে। হস্পিটেলত কোনে এডমিট কৰিবলৈ আহিছে পৰিয়ালৰ লোকে সেই পৰ্যন্ত গম নাপায়। কোনোবাই এডমিট কৰিব আহিছে হস্পিটেলৰ পৰা, তাৰ বডিটো যিহেতু ৰুদ্ৰাক্ষ মলৰ পৰা হস্পিটেললৈ লৈ আহিছিল, কোনে লৈ আহিছিল এই মুহূৰ্তত প্ৰত্যক্ষদৰ্শী আমি কোনো দেখা নাই। এই মুহূৰ্তত অকল পৰিয়ালৰ লোক আছে, ওচৰ চুবুৰীয়া আমাৰ যিখিনি মানুহ আছে, কলেজ গেটৰ, সোণাপুৰ কলেজ গেটত থাকে, ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে তেওঁলোক ইয়াতে একত্ৰিত হৈছে। তাৰ বাহিৰে আৰক্ষীৰ লোকো এই মুহূৰ্তত দেখা নাই।